নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিন ভিডিঅ' দিব পৰা নাই, অলপ বিজি আছিলোঁ, সেইটো কাৰণে ভিডিঅ' বনাব পৰা নাই। আজি ভিডিঅ' এটা বনাওঁ বুলি ভাবিছোঁ। অলপ এতিয়া ওলাই যাওঁ, আজি ৰুমতে কিবা এটা কৰিম। আজি যিহেতু বন্ধ আছে, বন্ধৰ কাৰণে ৰুমতে কিবা এটা গাটো বৰ ঠিক নাই, সেইটো কাৰণে অলপ আজি ছাগলী মাংস আনো বুলি ভাবিছোঁ, তাকে বনাম। প্ৰথমে বনোৱাটো দেখাই লওঁ, তাৰপিছত ওলাই যাম, ওলাই যোৱাখিনিও দেখাম, যিমানখিনি পাওঁ দেখাব চেষ্টা কৰিম। ভিডিঅ'টো চাই থাকিব শেষলৈকে। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। মই পৰা ওলাই আহিছোঁ, যাওঁ এতিয়া বজাৰলৈ, বস্তুকেইটা লৈ আহোঁ, আহি লগ পাম। মাংসটো আনিলোঁ, এতিয়া মছলাখিনি মিক্সাৰত দি লওঁ। পিঁয়াজ, আদা, নহৰু, জলকীয়া, বিলাহী। প্ৰথমে পিঁয়াজটোৱে বিলাহীটোৱে দি লওঁ, তাৰপিছত বাকী আকৌ আদা নহৰু সেইখিনি দিম। ধুনীয়া পেষ্ট হৈ গ'ল এইখিনি, আৰু অলপ আছে, এইখিনিও কৰিব লাগিব। বলক কৰি লওঁ। এইখিনি পেষ্ট বনোৱা হৈ গ'ল। এতিয়া আলুখিনি ভাজি ল'ম প্ৰথমে, তাৰপিছত মাংসখিনি ৰেডি কৰি থৈ দিছোঁ। মাংসখিনি তাৰপিছত ভাজিম। কুকাৰত তেল দি দিলোঁ, আলু ফ্ৰাইটো হৈ গ'ল। এতিয়া মছলাখিনি ইয়াত দিম, মছলাখিনি দি মছলা দিয়া হৈ গ'ল। মছলাখিনি এনেকৈ উতলি আছে, ইয়াৰ পৰা তেল ওলাবলৈ দিব লাগিব। তাৰপিছত এইখিনি এনেকৈ দি দিওঁ। দিছোঁ মাংসটো অলপ ভাজিবলৈ। মাংস ফ্ৰাইটো হৈ আছে, এনেকৈ মাংস, আলু আৰু মছলাখিনি দি পিনি এতিয়া এনেকৈ ফ্ৰাই হৈ আছে। ইয়াৰ পিছত পানী দিব লাগিব। মাংসত দিবৰ কাৰণে পানী অলপ গৰম কৰি লৈছোঁ। এনেকৈ কুকাৰত 5-6টামান হুইচেল মৰাই দিব লাগে, এতিয়া হৈ যাব। বনাই মেলি হ'ল, খাই বৈ ল'লোঁ, ভাত পানী খাই বৈ আজৰি। এতিয়া অলপ ওলাই যাওঁ মানে বহুত দিন এনেকৈ ওলাই যোৱা নাই, কামত ওলাই যাওঁ। আজি এনেই অকণমান ওলাই যাম, আৰু ক'ত যাম কি কৰিম অকণমান দেখাব চেষ্টা কৰিব। ভিডিঅ'টো চাই থাকিব শেষলৈকে। বলক গৈ থাকোঁ। ওলাই আহিলোঁ ৰুমৰ পৰা, এতিয়া বলক গৈ থাকোঁ। ভিডিঅ'টো শেষলৈকে চাব, ক'লৈ গৈ আছোঁ গম পাব তেতিয়া। এইডোখৰত আহি পাই অকণমান ৰৈ দিলোঁ, পাহাৰৰ ওপৰৰ পৰা গুৱাহাটীখন কেনেকুৱা লাগে তাকে অকণমান চাবলৈ। আকৌ এতিয়া গৈ থাকোঁ বলক, নহ'লে দেৰি হৈ যাব। মই এতিয়া আহি পালোঁ দক্ষিণ গাঁও চাইকেল ট্ৰেক বুলি যোনটো ৰাস্তা আছে, তাৰ পালোহি।
চাইডেদি যোনটো ৰাস্তা দেখিছে সেইটো চাইকেল চলাবৰ কাৰণে বনাই দিছে। এই ৰাস্তাটো সেইকাৰণে চাইকেল ট্ৰেক নাম দিছে। এইডোখৰত আহি ৰখি দিলোঁ, ৰাস্তাটো অকণমান দেখিবলৈ ধুনীয়া মানে চাই যাওঁ বুলি। তাৰপৰা ওলাই আহি মই এতিয়া লখৰা হৈ এইটো হাইৱেত উঠিলোঁ। এতিয়া যাওঁ আগলৈ, ব'লক। আহি এতিয়া পাই গ'লোঁ বালাজী মন্দিৰ। বালাজী মন্দিৰৰ গেটতে ৰখি আছোঁ। এয়া বালাজী মন্দিৰ। যিহেতু বালাজী মন্দিৰ ভিতৰত ভিডিঅ' কৰা এলাও নাই, সেইটো কাৰণে বাহিৰৰ পৰাই যিখিনি পাৰিছোঁ দেখাইছোঁ। আপোনালোকে চাওক কেনেকুৱা পায়। এইটো দূৰত থকা এইটোৱে মেইন বালাজী মন্দিৰটো। এইটো অকণমান জুম কৰি দেখাবলৈ চেষ্টা কৰিছোঁ। মন্দিৰৰ পৰা ওলাই আহোঁতে আন্ধাৰ হৈ গ'ল আৰু এতিয়া যাবও হ'ল আমাৰ। ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আজি, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনালোঁ।